हेलो एवरीवन अस्सलामु अलैकुम एंड नमस्कार मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো বহুত বেছি ভালে আছে। ইনশাআল্লাহ ময়ো ভালে আছো আপোনালোকৰ দোৱা আশীৰ্বাদত। আৰু যেহেতু ঈদ পালে আহি আৰু এতিয়া মই পিঠাগুৰি খুনিব ওলাইছো আৰু আমি এতিয়া বনাম জেং পিঠা আৰু সেই কাৰণে এতিয়া পিঠাগুৰি খুনিব লৈছো আৰু এফালে মই চাউল তিয়াই থৈ দিছো, এফালে পখলিটো মুছি লৈছো আৰু এইখিনি এতিয়া খুনি লওঁ। তাৰপিছত আপোনালোকক দেখাই থাকিম ঈদৰ কি কাম কৰোঁ, কি পিঠা বনাওঁ, আপোনালোকক সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইপিনে ঢেঁকী দি মোৰ ভাগৰ লাগি গ'ল আৰু অলপ টাইম বহি লৈছোঁ যিহেতু বহুত বেছি গৰম ৰ'দ দিছে। আৰু এইপিনে পিঠাগুড়িখিনি মই ধুনীয়াকৈ গুলি লৈছোঁ, কাৰণ যিমান খচিব তিমান বেছি কোমল হয় আৰু কোমল হ'লে জেং পিঠা বেছি ভাল হয়। সেইকাৰণে মই বেছিকৈ খচি আছোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়া হৈছে। আৰু এতিয়া এইফালে মই এতিয়া কালাৰ নকৰাকৈ বগাকৈ কেইটামান বনাই ল'ম, তাৰপিছত কালাৰ দিম ইয়াত। আৰু এইপিনে মই বনোৱা আৰম্ভ কৰি দিলোঁ আৰু মই এইফালে বনাই গৈছোঁ। বায়ে এইফালে ভাঙিব লাগিব, ধুনীয়াকৈ ভাজ দিব লাগিব ইয়াত। আৰু এয়া বায়ে ধুনীয়াকৈ ভাজ দি আছে আৰু এনেকৈ কেইখনমান বগা বনোৱাৰ পিছত তাৰপিছত কালাৰ দিম, বেলেগ কালাৰ দিম। আৰু ইয়াত আমি বনাই আছোঁ এতিয়া জেং পিঠা। ভিডিঅ' হৈ আছে না? হৈছে? মোক দেখাই দিয়া, আমাক দেখাই। এই এডালে টিপিয়ে থাকে। হাই গাইজ, অলপ বনোৱা হৈ গ'ল এইখিনি আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ৰ'দত দিম। আৰু ৰ'দটো যে ইমান বেছিকৈ ওলাইছে। আৰু এইফালে আব্বাই টেবুল এখন আনি ধুনীয়াকৈ কাপোৰ পাৰি দি থৈ গৈছে আৰু মই এতিয়া ইয়াতে ধুনীয়াকৈ মেলি দিম। আৰু এইপিনে মই আকৌ খচিব ল'লোঁ, কাৰণ এতিয়া মই ইয়াত ৰং দিম। সেইকাৰণে মই আকৌ বেলেগকৈ খচিছোঁ আৰু এতিয়া মই ইয়াত দিম হালধীয়া কালাৰ। আৰু এয়া মোৰ কালাৰ হৈ গ'ল এতিয়া। আৰু আপোনালোকে এই কালাৰবিলাক যে গেলামালৰ দোকানত ধুনীয়াকৈ পাই যাব। আৰু এইপিনে মোৰ পিঠা গোটেইখিনি বনোৱা হৈ গ'ল আৰু চাওকচোন কালাৰটি ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আৰু এইখিনি শুকোৱাৰ পিছত হৈ যাব। আৰু আমাৰ পিঠা বনোৱা হৈ গ'ল। এতিয়া ফেনৰ তলতে এনেই বহি আছোঁ, যিহেতু জুইৰ ওচৰত আছিলোঁ, সেইটো কাৰণে বহুত বেছি গৰম লাগিছিলে। আৰু এতিয়া দেখাব লগা একো নাই তেনেকৈ। আৰু এতিয়া গা ধোৱাৰ পিছতে এতিয়া বনোৱা সিজোৱা কৰিম, যিহেতু এটা কাপৰ মানুহ সোমাইছে, এটা কাপৰ মানুহক দাৱাত দিয়া হৈছে ইফতাৰ আৰু ভাত। সেইকাৰণে এতিয়া বনোৱা সিজোৱা কৰিব লাগিব আৰু সেইখিনি কি দেখাম আৰু সেইখিনি দেখাব লগা নহয়, যিহেতু
মছজিদত দিয়া যাব আৰু বনোৱা সিজোৱাখিনি। আৰু মই তেনেকৈ ভিডিঅ' নকৰোঁ, কাৰণ ভাইটি ঘৰতে আছে আৰু ভাইটিয়ে এইবিলাক দোৱা দোপ কৰিলে ভিডিঅ' কৰিলে বহুত বেছি বেয়া পায়, সেইটো কাৰণে নেদেখাওঁ। আৰু কালি আকৌ পিঠা বনোৱা যাব ঈদৰ কাৰণে, আপোনালোকক দেখাই থাকিম ভিডিঅ'টো স্ক্ৰীনতে চাই থাকিব। আৰু এইপিনে দাদাই লৈ আহিলে ভাগিনহঁতৰ কাৰণে কাপোৰ, আৰু যিহেতু ঈদ ভাগিনহঁতৰ কাৰণে কাপোৰ নিদিলেতো নহ'ব, আধৰুৱা হৈ থাকিব, সেইকাৰণে দাদাই যে গোটেইকেইটাৰ কাৰণে কাপোৰ লৈ আহিছে। এইফালে আমি ৰুটি মাৰি ল'লোঁ আৰু এইফালে বেলি আছোঁ। আৰু এইপিনে মই বেলি দি আছোঁ, বাই ধুনীয়াকৈ নিমকি কাটি আছে। আৰু আনপিনে আব্বাই নাৰিকল কাটি আছে, যিহেতু জোন পিঠা বনাব লাগিব আৰু ঈদৰ কাৰণেও লাগিব নাৰিকল, সেইকাৰণে বেছিকৈ কেইটামান আব্বাক কাটি দিব দিলোঁ। আৰু নাৰিকলকেইটা যে টান আছিলে, সেইকাৰণে আব্বাই কাটি দিলে। আৰু এইখিনি হৈ গ'ল, আৰু এইকেইটা নাৰিকল কাটি দিলে। আৰু আধা বনোৱা হৈছে আৰু বনাব লাগিব, আৰু দেখাই থাকিম, চাই থাকিব। আৰু আমাৰ নিমকি বনোৱা হৈ গ'ল, আৰু এতিয়া নিমকিখিনি ধুনীয়াকৈ ভাজি আছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে, দোকানৰ দৰে। আৰু এইপিনে মই নাৰিকল ৰুকি আছোঁ আৰু জোন পিঠা বনাবৰ কাৰণে। এইপিনে জোন পিঠা মোৰ আধা বনোৱা হৈছে আৰু অলপ আছে বনাবৰ কাৰণে। আৰু বাই বেলি আছে, মই ধুনীয়াকৈ বনাই আছোঁ। এইপিনে মোৰ জোন পিঠা ৰেডি। আৰু এইপিনে মই অলপ মছলা খুন্দি আছিলোঁ, যিহেতু ধনিয়া গুটি আৰু গোৱামুৰি গুড়ি, সেইকাৰণে মই ধুনীয়াকৈ গুড়ি কৰি আছোঁ, যিহেতু ঈদ আৰু মছলাখিনিতো দৰকাৰ। আৰু এইপিনে বাই ভাজি আছে পিঠা, আৰু মই কেক বনাবৰ কাৰণে গোটেই বস্তুখিনি ৰেডি কৰি ল'লোঁ। আৰু এইখিনি মই ধুনীয়াকৈ কেক বনাবৰ কাৰণে ল'লোঁ, আৰু পিঠাখিনি দেখিছে নহয় ইমান ধুনীয়া হৈছে। আৰু এইখিনি মই অলপ টাইম ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছোঁ। আৰু এতিয়া মই অলপ চেৰি কাটি দিছোঁ। এইয়া আমাৰ টিকলা আহি গ'ল, টিকলা হাই কৰি হাই হাই হাই। আৰু এইয়া জেবিনে মেহেন্দি লৈ আছে। এইয়া আৰু ইহঁত এতিয়া যাবগৈ। মুস্কান মুস্কান চাই দিয়া, তুমি কাপোৰ ল'লা? কাপোৰ ল'লা? নাই কিয়? और काली ईद मुबारक पे आप लोगों को ईद मुबारक हैप्पी ईद मुबारक। মুস্কান তোমাৰ ঈদ লাগিছে? নাই কিয়? কিয়? তুমি কাপোৰ ল'লা? कोई कपूर ही नहीं देता ना। এইটো কাইলৈ ঈদ, আৰু মোৰ ফালৰ পৰা এডভান্স সকলোকে হেপ্পী ঈদ মুবাৰক। আৰু এতিয়া বাটত যাওঁ, ইমান ধুনীয়াকৈ জিকি লগাই আছে দুইটা চাইডে, ইমান বেছি ভাল লাগিছে।